যোৱা 5 বছৰত আমি শান্তি আনিলোঁ। অহা 5 বছৰত নাগৰিকে দ্বিতীয় শ্ৰেণী বুলি মনত ভাবিব নালাগে। সকলোৱে যাতে ভাবে মই প্ৰথম শ্ৰেণীৰ নাগৰিক। বিটিআৰত যোৱা 5 বছৰত আমি শান্তি আনিলোঁ। অহা 5 বছৰত আমি সমতা, বিকাশ আৰু প্ৰগতি আনিম। স্যার কংগ্রেসের শাসনকালত স্যার যথেষ্ট গোষ্ঠী সংঘর্ষ হৈছিল, এতিয়া আহি কৈ আছে কংগ্রেসে যুঁজ কৰিব বুলি। কংগ্ৰেছে নিজেই ইয়াতে গোষ্ঠীগত সংঘৰ্ষ লগোৱাইছিলে, কংগ্ৰেছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছিলে আৰু কংগ্ৰেছক সেইকাৰণে বিটিআৰৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে। ফেচ হ'ব নালাগে নহয়, ইমান কাৰ্যকৰ্তা আছে, তেওঁলোকেতো আমাৰ ফেচ। গোটেই আমাৰ ইমান কাৰ্যকৰ্তা আছে, তেওঁলোকেতো আমাৰ ফেচ। আৰু আমাৰ আটাইতকৈ ডাঙৰ ফেচ হ'ল নৰেন্দ্ৰ মোদী। বিটিআৰে সোমাব দিব নালাগে, কাৰণ তেওঁলোকক আমি য'ত যাব লাগে জেগা দেখুৱাই দিছোঁ। গতিকে কোনো মানুহ বিটিআৰত সোমাব নালাগে। এভিকশ্যনটো অহাকালি হ'বই, কিন্তু মানুহবিলাক নিজেই খালী কৰি দিলে আৰু তেওঁলোকক আমি জেগাও দেখুৱাই দিছোঁ ক'ত যাব লাগে। স্যার বিটিআৰতো ইলেকশ্যন হোৱাৰ সম্ভাৱনা আছে নেকি? সেই বিষয়টো আমি সিদ্ধান্ত নলওঁ। বিটিআৰৰ বিষয়ে বিটিআৰ প্ৰশাসনে সিদ্ধান্ত লয়। কিয় আস্থা হেৰুৱাব? যোৱাকালিওতো মই প্ৰমোদ বড়োৰ লগত একেলগে মিটিং কৰিছোঁ। আমি কাৰো বিপক্ষে নহয়, আমি সকলোৰে সপক্ষে। যোৱাকালিওতো মই মিটিং কৰিছোঁ, এতিয়াওতো ইজি ব্ৰহ্মৰ লগত গৈ মই মিটিং কৰিছোঁ। গতিকে বিজেপি কাৰো বিপক্ষে নহয়, বিজেপি বিটিআৰৰ ৰাইজৰ সপক্ষে। আপুনি স্যার কোকৰাঝাৰলৈ অহা সৰ্বাধিক মুখ্যমন্ত্ৰী, এই যাত্ৰা আৰু কিমান দিন অব্যাহত? একদম বিটিআৰ যেতিয়ালৈকে অসমৰ আটাইতকৈ ডেভেলপ অঞ্চল নহয় তেতিয়ালৈকে বিটিআৰত মই আছোৱেই। আপুনি যিহেতু সাংবাদিক নহয় বাইদেউ, লাহেকৈ মই সুধিম। আচ্ছা তেতিয়াহ'লে আহক না, আপুনি আগত আহক। আহক না বাইদেউ, কোনে যাব নেকি? এই কথাটোতো মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰিম। এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে। কৰিমগঞ্জ, ধুবুৰী, চাপৰ, শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিল। আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ। কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো একেবাৰে অসত্য কথা। আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছিল, এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকৈ জাতিটো বাচিব নেকি? তাতে কি হ'ল? কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই, ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই। ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি ভূমিত সোমাই গ'ল। এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই। এটা ৰীল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছোঁ চাওঁ। যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায়, টিম এটা, আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছোঁ। আমি বাংলাদেশীৰ ঘৰ ভাঙিছোঁ। যিকেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ, পিজিআৰত আছিলে, কেতিয়াবা উচ্ছেদ হ'লহেঁতেন, আমি ম্যাদী পট্টা দি দিলোঁ। এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই। আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব। যদি বাংলাদেশীৰ গাত টোপৰ মাৰোঁতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মৰা চাৰ্ট পিন্ধি থাকিম, অলপো বোকা নপৰিব, কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব, তাৰ বোকাও আমাৰ গাত নপৰিব, তেনেকেতো নহ'ব নহয়। আমাৰ মানুহে
জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে। এতিয়া আমি কঠীয়া কেইডাল দিব নোৱাৰোঁ। মই তাত কোনো বাৰ্তা নাই। বাৰ্তা এটাই, অসমীয়া মানুহ সাহসী হ'ব লাগিব, নহ'লে অসমীয়া মানুহ অসমতে এদিন আত্মসমৰ্পণ কৰিব লাগিব।